তো স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাঞ্জল ব্লগ। তো মই এতিয়া বৰ্তমান চাহ গছৰ মাজত, বাগানৰ মাজত আপোনালোকে দেখিছে পাছফালে দুজন মোৰ লগত গৈ আছে যাদৱ আৰু আলহী ওলা। আমি আহিছিলোঁ যোৰহাটলৈ, কাম এটাত আহিছিলোঁ। তাৰপিছত ওচৰতে মানুহৰ ঘৰত সোমালোঁ। সিহঁতি ক'লে যে আগত হাতী ওলাই আছে। তো হাতীয়ে পূৰা মানে শুব দিয়া নাই, খাব দিয়া নাই, পূৰা খেলি মেলি কৰি আছে, কৈছে মানুহৰ খেতি নষ্ট কৰিছে। মই ভাবিলোঁ চাই আহোঁ এপাক, তেনেকৈ আহিছোঁ। চাওঁচোন কিমান হাতী। মানুহে কোৱা মতে 100টামান 150মান হ'ব। ব'লক আপোনালোকক দেখাওঁগৈ, ব'লক। বাগানৰ মাজে মাজে গৈ আছোঁ, বৰ ধুনীয়া পৰিৱেশ, ভাল লাগিছে। মানুহক সুধিছোঁ হাতী কোন আছে, কোনফালে আছে। মানুহে খুব চাই আছে, হাতী চাবলৈ যায় বুলিব। মানে মানুহে থাকিবলৈ ঠাই নাই, আমি খেদন খাইছোঁ, হাতী চাবলৈ আহিছোঁ। আমি হাতী ভয়ত কপি আছো, তহঁতি হাতী চাবলৈ আহিছোঁ। হাতী চাবি কেইটা? হাতী আৰু মাখিৰ মাজত পাৰ্থক্য কি জানো নে? মই নেকি गजब बेइज्जती है। তো আৰু কিমান দূৰ আছে গৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। কথা পাতিবলৈ চেষ্টা কৰিম আমি হাতীৰ লগত। হাঁহিছোঁ কিন্তু নাপায় কৃষ্ণ। এইকেইটা খোজকাঢ়ি খোজকাঢ়ি মোক ভাগুৱাই আছে। ৰাস্তা খেলি মেলি হৈ গ'ল। কোনফালে আছে এতিয়া? সেই খৰি নিছে পিঠিত। সুধিব লাগিব এতিয়া। এই মানুহ এটা আহিছে, তাক সুধিম। তো আমাৰ ৰাস্তা খেলি মেলি হৈ গ'ল, মানুহে খৰি নিছে সেইখিনিকে। হাতী দেখিলে ওপৰত কি যে হ'ব। কাৰোবাক সুধিব লাগিব এতিয়া কোনফালে আছে। তোমালোকক দেখাইহে বাপেকে। বৰ এডোখৰ খোজ কাঢ়িলোঁ আজি। নেদেখিলে বৰ আকৌ ঘূৰি যাওঁতে মোৰতো বেয়া হ'ব, গাড়ীও নানিলে। ওচৰতে আছে বুলি ক'লে। ঐ খোজ কঢ়ালি আকৌ দাঙি নিব লাগিব মোক, অকণমান পাম আৰু চিষ্টেমে নাই। পালোহি, এইফালে আছে বুলি কৈছে। এইডোখৰত বাস কৰে সিহঁতি। থাকে ন সেনেকে কৈছে। এইটো ঘৰ হাতীয়ে ভাঙিলে। তো আমি হাতীখিনি চাবলৈ গৈছোঁ। ঘৰটো আগত দেখাই থৈ যাওঁ বুলি ভাবিলোঁ আপোনাক। হাতীয়ে ভঙা ঘৰ দেখিছেনে কি কৰিলে? সেইখন পেল্টা খাই থৈছে। ভিতৰৰ ভাগ দেখাইছে আপোনালোকক। এইয়া চফা খতম। এইফালে চাওক, এইটো কি অৱস্থা কৰিলে। ফুচ ব'লক আমি চাই আহোঁ। এই গছৰ ওপৰত ঠাই দিছোঁ, ওপৰত মানে গোটেই জংঘল হৈছে যে ইয়াত, সেইকাৰণে দেখা নেপাব। সেইকাৰণে ওপৰৰ পৰা চাবলৈ কৈছোঁ কোনখিনিত যায়। চালেহে গম পাম। আছেনে পাই? দেখাই নাই নেকি? হ'লেও আগলৈ গৈ চাওঁচোন। আমি সেইফালে যাব লাগিছিলে চাগে, এইফালে আছিলে। তো সিহঁতি গছত উঠি দেখিলে বোলে এই অকণমান আগত আছে। আকৌ আমি মোৰ গৰম উঠি গ'ল। কিমান ঘূৰিছোঁ আজি। চাইহে আহিম বাপেকে, এৰা নহ'ব। চাওঁচোন কোনখিনিত দেখা যাওক, ব'লক। মানুহে এইফালে আছে বুলি কৈছিলে, আমি নামানিলোঁ আকৌ সেইফালে গ'লোগৈ। চলো দেখতে। আমাৰ আকৌ এটাই বগা হাতী দেখা পালে হেনো। এইফালে বগা হাতী বাৰু আমাৰ অসমত পায় জানো? যদি পায় কমেণ্ট কৰকচোন। বগা হাতী দেখিছে বোলে, জানো পায়। এই বগা বগলীকেইটা আপোনালোকে দেখিবলৈ পাইছে চাগে দেই। সেই বগলীকেইটা ক'ত আছে জানেনে? এই হাতীৰ ওপৰতে আছে। আমি 100 মিটাৰ দূৰত আছোঁ, আঁতৰত। এইয়া দেখিছে নহয়, সেইকেইটা বগলী উঠি আছে, হাতীটোৰ ওপৰতে উঠি আছে। জুম কৰি দেখাইছোঁ আপোনালোকক।
তো এজন ওপৰত উঠি গ'ল, সেইজনক মই মোবাইলত দিম, আপোনালোকে চাব। ভাই এই লৈ যা। তো মোবাইলত দি মই উঠিব নোৱাৰিম, এই জোতা চোতা পিন্ধি আছো, তুমি পাৰিছা। তোমাক তুমকো হিম্মত কি দাঁত দেনি পৰি ভালকে দেখাও ভাই, আপোনালোকে চাওক, অকণমান জুম কৰি দিবা। ৰ'ব, হাতী দেখাবলৈ গৈ আছো আৰু কষ্ট কৰি গছৰ উঠি পানি এইকেইটা হাতী দেই, এই য'ত বগলীকেইটা পৰি আছে তাতে হাতী আছে, আৰু ইফালেও আছে, শুই আছে, বহুত আছে, বহুত আছে। এই গছনিৰ পৰা দেখা পোৱা নাযায়। শুই আছে, বহুত যেনি তেনি আছে। ৰাতি 4টা বজাৰ লগে লগেহে আৰু ওলাব। আপোনালোক দেখালে গছৰ ওপৰৰ পৰা উঠাই আমাৰ ভাই, এতিয়া আৰু অকণ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম, ইমান ওচৰলৈ যাবও নোৱাৰোঁ। এইবোৰ দেখিছে নাই, গোটেই হানি আছে, চক দেখিছে নাই, এইবোৰ চব হাতী খোজে হয়, হাতী পিটনিত আহি গ'লোঁ আমি। এইবোৰ হাতীয়ে চব এইবিলাক চেচ দিছে, মানুহৰ খোৱা চব চেচ দিছে। হা এইডোখৰ পিটনি সিহঁতৰ, এইবোৰ হাতী গু চাম্পাপৰি এইকেইটা। কেমেৰাত অকণমান দূৰৰ পৰা হৈছে যে, এইয়া গোটেইখিনি লগতে আছে। আকৌ অকণ ওচৰত দেখাম আপোনালোকক, এইয়া কাণ জোকাই আছে, দেখিছে নাই, এইকেইটা হাতী কোলা কোলা দেখিছে না, এইকেইটা অকণমান ব্লাৰ হৈ গৈছে, ব্লাৰ মানে কি জুম কৰিছোঁ যে, এইয়া কাণ জোকাই আছে, এইকেইটা গজৰাজ, ঐৰাবাদ, এলিফেণ্ট। সেয়াই আৰু ওচৰলৈ যাব নোৱাৰোঁ, ইমানেই। তো ইমানেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, দেখিলে নে নাই এইটো গম নাপাওঁ, কমেণ্ট কৰিব। ওচৰলৈতো যাব নোৱাৰোঁ কাৰণ ধেৰ হেঁতি আছে, আৰু ওচৰলৈ যাবলৈ নিদিলে, মানুহ এজন আছিলে, মই ভাবিছিলোঁ আঁঠুকে যাম আৰু, কিন্তু ওচৰলৈ যাবলৈ নিদিলে, খুব চিঞৰিলে এটাই, উপায় নাই। সেয়াই আৰু সৰু এটা ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে দেখাবলৈ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰটো কৰিব আৰু। তো আজিলৈ ইমানেই, ধন্যবাদ।